অসম পুলিচৰ বিভিন্ন দিশ সামৰি আজি মুখ্য সচিব ডাঙৰীয়া মই আৰু আৰক্ষীৰ সঞ্চালক প্ৰধানে আমি সকলোৱে এখন পৰ্যালোচনা বৈঠক আমি অনুষ্ঠিত কৰিছিলোঁ। তাত যেটো প্ৰথম আমি টপিক আমাৰ কাৰণে ইম্পৰ্টেণ্ট আছিল, আমাৰ অসম পুলিচত প্ৰায় অসম পুলিচ আৰু ফৰেষ্ট ডিপাৰ্টমেণ্টত ৫,০০০ নিযুক্তি আমাৰ কৰিবলগীয়া আছে, যি 10 মেৰ ভিতৰত আমি শেষ কৰিব খুজিছোঁ। 10 মেত আমি চেষ্টা কৰিছোঁ যাতে আমাৰ 1 লাখ নিযুক্তিৰ কামটো সমাপ্ত হ'ব পাৰে। তাৰ বাবে অসম পুলিচৰ প্ৰয়োজনীয় নিযুক্তিৰ বাকি থকা কামখিনিও আজি আমি ৰিভিউ। বিভিন্ন সময়ত সন্ত্ৰাসবাদীৰ হাতত নিহত অসম পুলিচৰ জোৱানসকলৰ পৰিয়ালবৰ্গক চৰকাৰী চাকৰিত নিযুক্তি দিয়া। অহা 25 জানুৱাৰী তাৰিখে আমি প্ৰায় 300ৰ ওচৰা-ওচৰি এই ধৰণৰ পৰিয়ালৰ লোকক আমি চৰকাৰী চাকৰি দিয়াৰ এটা সিদ্ধান্ত লৈছোঁ। দ্বিতীয়তে গুৱাহাটীৰ চিটি কেমেৰা ইনষ্টলেশ্যনৰ যিটো প্ৰজেক্ট, সেই প্ৰজেক্টটো আমি আজি ৰিভিউ কৰিছিলোঁ আৰু অহা বছৰ পূজাৰ আগতে এই প্ৰজেক্টটো আমি কমপ্লিট কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। আমাৰ যিটো 112 ছাৰ্ভিচ তাক আমি আপগ্ৰেড কৰাৰ বাবে সিদ্ধান্ত লৈছোঁ, যাতে আমি যথেষ্টখিনি এটা ৰাইজৰ পৰা সহায় সহযোগিতা আমি লাভ কৰিব পাৰোঁ। তাৰোপৰি পুলিচৰ বিভিন্ন সেৱা, যেনেকৈ আজি অসমৰ ল'ৰা এজন যদি হায়দৰাবাদত ক'ৰবাত চাকৰি পায়, হায়দৰাবাদৰ কোম্পানীয়েতো অসম পুলিচলৈকে লিখে যে এওঁৰ পুলিচ ভেৰিফিকেশ্যনটো কৰি দিয়ক। বিভিন্ন সময়ত সেই পুলিচ ভেৰিফিকেশ্যনটো নোযোৱাৰ কাৰণে ল'ৰাজনে চাকৰিৰ পৰা বঞ্চিত হয়। ঠিক তেনেদৰে মই কোনোবা জেগাত মিটিং এখন পাতিব খুজিছোঁ, মই DC অফিচলৈকে ফিজিকেলি যাবলগীয়া হয়। মই FIR এখন ফাইল কৰিব লাগে, মই ফিজিকেলি থানাত যাব লাগে, কিন্তু মই EFIRও কৰিব পাৰোঁ। তেনেকৈ অসম পুলিচৰ প্ৰায় 20টা সেৱা আমি পৰ্টেলৰ জৰিয়তে ৰাইজক বা এপৰ জৰিয়তে আমি ৰাইজক দিব খুজিছোঁ, যাতে এজাহাৰ ফাইল কৰিবৰ কাৰণে আমি থানাত যাব নালাগে, আমি ঘৰৰ পৰা এজাহাৰখন আমি দিব পাৰোঁ। 2022 চনৰ অপৰাধ কেছ ৰেজিষ্ট্ৰেশ্যন, কেছ এগেইনষ্ট ওমেন, কনভিকশ্যন, এই গোটেই কথাবিলাক আজি আমি পৰ্যালোচনা কৰোঁ। অসম পুলিচৰ সঞ্চালক প্ৰধানে আপোনালোকক এই সম্বন্ধে অতি সোনকালে এখন সাংবাদিক মেল কৰি যোৱা 22 বছৰ 2022ৰ অসমৰ ক্ৰাইমৰ যিটো ট্ৰেণ্ড, ওপৰত গৈছে তলত গৈছে, আমি কি কৰিব পাৰিলোঁ কি কৰিব নোৱাৰিলোঁ, আৰু 21-20ত ইয়াৰ পৰিৱেশ কেনেকুৱা আছিল তাৰ বিষয়ে আপোনালোকক এখন সাংবাদিক মেল সম্বোধন কৰিব। এতিয়াৰ পৰা আজি আমি সিদ্ধান্ত লৈছোঁ যে জানুৱাৰী মাহত বছৰত সদায় অসম পুলিচৰ DGP এখন এনুৱেল প্ৰেছ কনফাৰেন্স এড্ৰেছ কৰিব, য'ত 2 ঘণ্টা 2.5 ঘণ্টা অসমৰ গোটেই SP সমূহো ভাৰ্চুৱেলি লিংকত থাকিব। সাংবাদিকসকলৰ সকলো প্ৰশ্ন অন ক্ৰাইম তেখেতসকলে উত্তৰ দিবলৈ চেষ্টা কৰিব। এই সভাখন আমাৰ সামৰণি পৰাৰ পিছত এতিয়া চিটি পুলিচৰ লগত মোৰ 1 ঘণ্টা 1.5 ঘণ্টা সময় আলোচনা আছে, যাতে আমি গুৱাহাটী মহানগৰীৰ ক্ৰাইম চিটুৱেশ্যনটো ৰিভিউ কৰিব পাৰোঁ। আজি মূলতঃ এটা খুব ভাল ৱৰ্কিং ডিছকাশ্যন এটা আমাৰ হ'ল, আৰু মই ভাবোঁ যে এই গোটেই আলোচনা পৰ্যালোচনাবিলাকৰ এফেক্ট এটা নিশ্চয় সাধাৰণ মানুহৰ জীৱনতো পৰিব, আৰু আপোনালোকে DGPৰ যেতিয়া প্ৰেছ কনফাৰেন্সখন দেখা পাব বা শুনিব বা অংশগ্ৰহণ কৰিব, তেতিয়া আপোনালোকে নিজে দেখা পাব যে যোৱা এবছৰত আমি লাভ কৰা সফলতাসমূহৰ এটা বিতং তথ্য। 2023 চনৰ পূজাৰ আগতে আমি ষ্টাৰ্ট কৰিম, কিন্তু ইয়াত ৰাইজেও CCTV লগাব, চৰকাৰেও লগাব। অকল যে চৰকাৰে লগাব এনেকুৱা নহয়, এতিয়া গুৱাহাটীত ফ্লেট বনালে CCTV লগোৱাটো কম্পালচৰি হ'ব। কোনোবা যদি মই আমেৰিকা ইংলেণ্ডত আছোঁ, কিন্তু মোৰ দেউতা মা গুৱাহাটীত আছে, মই CCTV লগাবই লাগিব। মোৰ যদি হাজবেণ্ড ৱাইফ দুইজনে যদি মই চৰকাৰী অফিচত কাম কৰোঁ, ৰাতিপুৱাই কামত যাওঁ, কিন্তু ঘৰত মোৰ সৰু বাচ্চা আছে, কেয়াৰটেকাৰৰ হাতত আমি দি থৈ যাওঁ, তেতিয়াহ'লে CCTV লগাবই লাগিব।
চৰকাৰী অফিচ বা কোনোবা দোকানত যদি 5 জনতকৈ অধিক চৰকাৰী এমপ্লয়ী আছে এমপ্লয়ী যদি কৰ্মচাৰী নিয়োগ কৰা আছে তেতিয়ালে ৰাস্তাৰ ফালে মুখ থকাকৈ তেওঁলোকে CCTV লগাব লাগিব CCTV ষ্টৰেজ 30 ডেজ থাকিব লাগিব অহা বিধানসভাত ইয়াৰ ওপৰত এখন আইন আনিব আৰু মই ভাবো যে চৰকাৰ আৰু ৰাইজে মিলি যদি একেলগে কাম কৰে গুৱাহাটীত আমি 50,000 ৰ ওপৰ CCTVত গুছি যাব পাৰিম ইন নো টাইম সো কাৰোবাৰ যদি লৰা ছোৱালীৰ প্ৰতি মৰম নাই আৰু ব্যৱস্থাটো মই লোৱাৰ আগতেতো তেওঁ নিজেই নিজৰ ওপৰত ল'ব নহয় গতিকে মই ভাবো যে অসমত এনেকুৱা পৰিৱেশ নাই আজি যদি ৰাতিপুৱা প্ৰেছত কওঁ কালিৰ ভিতৰত লগাই ল'ব সবে মানুহে কাৰণ মানুহৰ মানসিকতাৰ সম্পূৰ্ণ পৰিৱৰ্তন হৈছে গতিকে ৰাইজক লৈ প্ৰব্লেম নাই আপোনালোকে খালি নকব একো ৰাইজে সব লগাই ল'ব গতিকে ৰাইজক যদি ৰাতিপুৱা আমি ৰিকুৱেষ্ট কৰোঁ কাৰণ ৰাইজে জানে যে এই চৰকাৰখনৰ উদ্দেশ্য ভাল 3 দিনৰ ভিতৰতে সবে লগাই ল'ব ৰাইজৰ লগত কোনো আমাৰ সমস্যা নাই ইট উইল বি ফ্ৰী কোম্পানী আমি ডেফিনেটলি সিলেক্ট কৰি নিদিওঁ খালি এইটোৱে কম যে 30 ডেজৰ ষ্টৰেজ থাকিব লাগিব তাৰে তেওঁলোকে লেটিটিউড লংটিটিউডটো ল'ব লাগিব লৈ পেলাই আসাম পুলিচৰ পোৰ্টেলত তেওঁলোকে ৰেজিষ্টাৰ কৰিব লাগিব যে এইটো মোৰ কেমেৰা মই এইটো ৰেজিষ্টাৰ কৰিলোঁ OC বা SI যেনে তেনে আহি কেমেৰাটো চাব নোৱাৰিব কাৰণ তেওঁলোকৰ ব্যক্তিগত কথাও তাত থাকিব পাৰে অনলি ক্ৰাইম এটা হ'লে ফেমিলিক নটিচ দিব আৰু নটিচ দিলেহে CCTVটো পুলিচে চাব পাৰিব এনেই সদায় গৈ আজি ৰাতিপুৱা চাও আজি ৰাতি CCTV চাও হেতু নহব ব্যক্তিগত স্বাধীনতাত হস্তক্ষেপ কৰিব নোৱাৰিব তাত লিখিব লাগিব যে অমুকটো মাৰ্ডাৰ হৈছে সেই সংক্ৰান্ততহে আপোনাৰ CCTVটো মই চাব খুজিছো তেতিয়াহে ৰাইজে দেখুৱাব আদাৰৱাইজ এটো কনফিডেন্সিয়েল থাকিব ইটো এ লিগেল নোটিস উইল বি সার্ভ দেন অনলি ইট ক্যান বি শোড আৰু হায়দৰাবাদ বা ভাৰতৰ বিভিন্ন মহানগৰত ইতিমধ্যে এই মডেলটো ইমপ্লিমেন্ট হৈছে হায়দৰাবাদত 4 লাখ CCTV লাগিছে অন দিস মডেল তাতে ফেস রিডিং ডিভাইজও আছে যেতিয়া আমাৰ সিটি পুলিচৰ আহিব যদি এজন মানুহে হেলমেটৰ ভিতৰতো থাকে তাত সফটওয়্যাৰ থাকিব তেওঁৰ ফেসখন ৰিড কৰি উলিয়াই দিব গতিকে ফেস রিডিং সফটওয়্যারও আছে আমি হেবিলাক লগোৱা নাছিলো এতিয়া আমি লাহে লাহে লগাই লম যে মই যদি হেলমেটটো পিন্ধো হেলমেটৰ পিছৰ মানুহজন সফটওয়্যাৰে ধৰিব পাৰিব Look, that will be ultimately it will be part of a assembly discussion. So this is a concept today we have discussed, but our minister will bring a law, cabinet will approve, then law will go to the assembly will debate. Many things will change. Whatever I am saying today, many things will undergo change. But basic identity that Assam police CCTV logabo. ৰাইজেও লগাব যাতে গুৱাহাটীক এখন আমি সুৰক্ষিত মহানগৰলৈকে ৰূপান্তৰ কৰিব পাৰোঁ